নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি অসমীয়া ব্যাকৰণৰ সমাস সম্পৰ্কে আলোচনা কৰিম। অৰ্থৰ সম্বন্ধ থকা দুটা বা ততোধিক পদৰ একপদী ভাৱক সমাস বোলে, যেনে শূল আছে পানীত যাৰ, শূলপানী। ইয়াত শূলপানী শব্দটোৱে শিৱক বুজাইছে। সমাসৰ বিষয়ে জনাৰ আগতে আমি ব্যস্ত পদ, সমস্ত পদ আৰু ব্যাস বাক্য সম্পৰ্কে জানি ল'ব লাগিব। ব্যস্ত বা সমস্যমান পদ, যিবোৰ পদ লগ লাগি সমাস হয়, সেই প্ৰত্যেকটো পদকে ব্যস্ত বা সমস্যমান পদ বোলে। সমস্ত পদ সম্বন্ধযুক্ত দুটা বা অধিক পদ লগ লাগি অৰ্থৰ বিসংগতি নঘটাকৈ সমাসত আগমন হোৱা নতুন পদটোক সমস্ত পদ বোলে। ব্যাস বাক্য, যিবিলাক বাক্যৰ পদবিলাকৰ সমাস হয়, সেই বাক্যটোক ব্যাস বাক্য বোলা হয়। সমাসক ৬টা ভাগত ভাগ কৰা হয়, যেনে দ্বন্দ্ব সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস, দিগ্গু সমাস আৰু অব্যয়ীভাৱ সমাস। দ্বন্দ্ব সমাস, দুটা বা ততোধিক সংজ্ঞা শব্দৰ মাজৰ সংযোজক অব্যয় আৰু লোপ হৈ হোৱা সমাসক দ্বন্দ্ব সমাস বোলে, যেনে ধান আৰু চাউল, ধান চাউল। দ্বন্দ্ব সমাসক ৩টা ভাগত ভাগ কৰা হয়, ইতৰেতৰ দ্বন্দ্ব, সমাহাৰ দ্বন্দ্ব আৰু একশেষ দ্বন্দ্ব। যিবোৰ দ্বন্দ্ব সমাসত ব্যস্ত পদৰ অৰ্থ একে থাকে, তাক ইতৰেতৰ দ্বন্দ্ব সমাস বোলে, যেনে ৰাম আৰু কৃষ্ণ, ৰাম কৃষ্ণ। যি দ্বন্দ্ব সমাসত সমস্ত পদে পদবিলাকৰ অৰ্থৰ উপৰিও অন্য অৰ্থ বুজায়, তাক সমাহাৰ দ্বন্দ্ব বোলে, যেনে মাহ চাউল। ইয়াত মাহ চাউল বুলি ক'লে কল আদি আন উপকৰণসমূহো বুজোৱা হয়। যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ মাথো প্ৰথমটো বহুবচনযুক্ত হৈ সমস্ত পদ গঠিত হয়, তাক একশেষ দ্বন্দ্ব সমাস বোলে, যেনে হৰিৰ, ৰামৰ আৰু কৃষ্ণৰ ঘৰ, অৰ্থাৎ হৰিহঁতৰ ঘৰ। বহুব্ৰীহি সমাস, যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থ নুবুজায়, আন এটা অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে, যেনে পীত অম্বৰ আছে যাৰ, পীতাম্বৰ। ইয়াত পীত মানে হালধীয়া আৰু অম্বৰ মানে হৈছে কাপোৰ। বহুব্ৰীহি সমাসৰ ভাগ ৩টা: সমানাধিকৰণ, ব্যস্ত বিশেষ্য আৰু বিশেষণ পদ একে বিভক্তিত থাকি হোৱা সমাসক সমানাধিকৰণ সমাস বোলে, যেনে মহৎ আশয় যাৰ, মহাশয়। ব্যস্ত বিশেষ্য পদ দুটা একে বিভক্তিত নাথাকি এটা সপ্তমী বিভক্তিযুক্ত হৈ সিদ্ধ হোৱা সমাসক ব্যধিকৰণ বহুব্ৰীহি সমাস বোলে, যেনে বীণা আছে পানীত যাৰ, বীণাপানী। ব্যস্ত পদে পৰস্পৰ একে কাৰ্য বুজোৱা বহুব্ৰীহি সমাসক ব্যতিহাৰ সমাস বোলে, যেনে হাতে হাতে কৰা যি যুঁজ, হতাহতি। কৰ্মধাৰয় সমাস, ব্যস্ত পদবোৰ বিশেষ্য আৰু কেতিয়াবা বিশেষণ ৰূপে যুক্ত হৈ সিদ্ধ হোৱা সমাসক কৰ্মধাৰয় সমাস বোলে, যেনে চন্দ্ৰৰ নিচিনা মুখ, চন্দ্ৰমুখ। কৰ্মধাৰয় সমাসক দুটা ভাগত ভাগ কৰা হয়, মধ্য পদলোপী আৰু অন্ত পদলোপী। ব্যাস বাক্যৰ মধ্যৱৰ্তী পদ লুপ্ত হৈ সিদ্ধ হোৱা পদক মধ্য পদলোপী সমাস বোলে, যেনে বনত হোৱা ফুল, বনফুল। ব্যাস বাক্যৰ শেষত থকা পদ লোপ হৈ সিদ্ধ হোৱা সমাসক অন্ত পদলোপী সমাস বোলে, যেনে বিদ্যা ৰত্নৰ তুল্য, বিদ্যাৰত্ন। কৰ্মধাৰয় সমাসক আৰু ৩টা ভাগত ভাগ কৰা হয়, উপমানবাচক পদৰ সৈতে সাধাৰণ গুণবাচক শব্দ লগ হৈ সিদ্ধ হোৱা সমাসক উপমান কৰ্মধাৰয় সমাস বোলে, যেনে বজ্ৰৰ দৰে কঠিন, বজ্ৰ কঠিন। উপমান আৰু উপমেয় শব্দৰ মাজত সাদৃশ্য কল্পনা কৰি হোৱা সমাসক উপমিত সমাস বোলে, যেনে চৰণ কমলৰ তুল্য, চৰণ কমল।
উপমান আৰু উপমেয়ক অভেদ্য ৰূপে কল্পনা কৰি সিদ্ধ হোৱা সমাসক ৰূপক সমাস বোলে, যেনে কাল, ৰূপ, চক্ৰ, কালচক্ৰ। তৎপুৰুষ সমাস: ব্যস্ত পদ দুটাৰ প্ৰথম পদটো প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তি থাকি সিদ্ধ হোৱা সমাসক তৎপুৰুষ সমাস বোলে, যেনে নৰক হত্যা কৰে, নৰহত্যা। বিভক্তি অনুসৰি তৎপুৰুষ সমাসক ৬টা ভাগত ভাগ কৰা হয়: দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। দিগ্গু সমাস: যি সমাসৰ প্ৰথম ব্যস্ত পদ সংখ্যাবোধক তাক দিগ্গু সমাস বোলে, যেনে তিনিখন ভুৱন, ত্ৰিভুৱন। অব্যয়ীভাৱ সমাস: অব্যয় শব্দৰ আগত বহি অভাৱ, যোগ্যতা ইত্যাদি অৰ্থ প্ৰকাশ কৰিবলৈ সিদ্ধ হোৱা সমাসক অব্যয়ীভাৱ সমাস বোলে, যেনে কুলৰ উপ, উপকূল, ফলৰ বিপৰীত, প্ৰতিফল।